হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰন্ধন ব্লগছ। তো আজি আহিছোঁ নাক্কাটি। তো এতিয়া বাজি মিনিমাম 7টা বাজি 7টা বাজি গ'ল। তো এতিয়া আছোঁ নাক্কাটি তলত আছোঁ। এই ওপৰত উঠিব লাগিব, পাহাৰৰ ওপৰত নাহিব পাৰে একো। তো আমি এতিয়া ওপৰত উঠিম। ওপৰত উঠি তাতে মানে কি কেম্পিং কৰি আমি মানে কি কথা পাতি থৈ দিছোঁ দাদাৰ লগত। দাদা এটা নাম্বাৰ লৈ গৈছোঁ, আমি গোটেইখিনি কথা পাতি থৈ গৈছোঁ। তো খালি আমি আহিব লাগে, ওপৰত যাব লাগে, বাকী চব ৰেডি হৈ আছে। তো ওপৰত গৈ কৰিছোঁ, বহুত ওপৰত উঠিব লাগে। তো ৰাতি হৈছে বহুত, আন্ধাৰ হৈছে বহুত। ওপৰত গৈ কিনে বঢ়িয়াকৈ কৰিছোঁ চব, কোনে কোনে আহিছোঁ, কি কৰিছোঁ, গোটেইখিনি কৰিছোঁ। তো আমি জাষ্ট আহি পালোঁ। তো আহি কিনে মানে কি ব্ৰেকফাষ্ট কৰিলোঁ, শ্লাইচ আনিছিলোঁ আৰু জেলি চেলি খাই ল'লোঁ। তো এতিয়া বাবলু ভাত বনাই আছে, নিশ্চয় খৰি আনিব গৈছে ওপৰত। তাতে আমি নগ'লোঁ, মানে কি ভাগৰ লাগি আছে বহুত, সেইকাৰণে নগ'লোঁ। বাবলু ভাত বনাই আছে আৰু আমি কোনটা ঘৰত থাকিম, চাংঘৰত থাকিম। টেণ্টত থোৱা কথা আছিল, টেণ্ট আছে এইফালে, তো মই দেখাই আছোঁ। এইটো টেণ্ট আছে, মোৰ টেণ্টটো ঠাণ্ডা লাগিব কাৰণ বাহিৰত আছোঁ যিহেতু। এইটো বহুত ঠাণ্ডা লাগিব, সেইকাৰণে চাংঘৰত, এইটো চাংঘৰ এটা মই ওপৰত গৈছোঁ এতিয়া দেখাইছোঁ। তো এইটো চাংঘৰ, মই লাইটিং ভাবি আছোঁ। তো এইটো চাংঘৰতে আমি থাকিম। তো একদম আল্টিমেট, আৰু ৰাতিপুৱা ছানৰাইজ দেখা পাম, আপোনালোকক দেখাম বঢ়িয়া। তো মানে কি আমি ইয়াতে দাদা এটা আছে, তো তাৰ নামটো কি? ৰাহুল পাটগিৰি। দাদা লগ পাই ভাল লাগিল। তো দাদা ইয়াতে আহি থাকে প্ৰায় বহুত দিন থাকে। অলৰেডি 30 ডেজ হৈ গ'ল। থাকিলে না ইয়াতে। দাদাই মানে কি আহিলে কি থাকে, বহুত দিন থাকে। তো ভাল লাগিল দাদা লগ পাই। আপুনি চিনি পায় নীতিশ দাহঁতক? নীতিশ দা চিনি পাওঁ, ট্ৰেভেলাৰ নয়ন, আপোনাৰ আছামৰ ৰিপুন, মই চিনাকি ভাল চিনাকি। আহিব 5 তাৰিখে ইয়াতে। মইতো আছোঁ, আহিম। তো আমি আহিলে একেবাৰে লগ পাম 5 তাৰিখে ডাইৰেক্ট। বাই বাই। এইফালে আছে নিখিল, বাবলু আৰু পিগৰি, আৰু এইফালে আছে ৰাহুল ধনুৱা। বঢ়িয়াকে এতিয়া এইটো শুই লৈ ৰাতিপুৱা লগ পাইছো 5টা বজাত ডাইৰেক্ট। গুড নাইট, গুড নাইট, গুড নাইট। তো এতিয়া চাব পাৰে আপোনালোকে পোহৰে হৈ গৈছে। তো আমি মিনিমাম 4টা বজাতে টেণ্টৰ পৰা ওলাই আহিছিলোঁ, মানে ইমান আন্ধাৰ আছিল ক'ব নোৱাৰোঁ। আৰু ভিডিঅ' বনাই নাই আন্ধাৰ, যিহেতু গোবৰত একো শ্বট নাহিবই, আৰু মোবাইলটোতো মোৰ ভালে নহয় কেমেৰাটো। তো সেইকাৰণে মানে কি ভিডিঅ' কৰা নাই। আৰু যিহেতু ভাগৰ লাগিছে ৰাতি ভাতত খাই, আৰু ঠাণ্ডা বহুত ইয়াতে। তো মানে কি ডাইৰেক্ট উঠি আহিছোঁ। উঠি আহি কিনে মানে কি এতিয়া জুই ধৰিছে, বাবুলে জুই পুৱাই আছিলোঁ। তো এতিয়া মানে কি পোহৰ হৈছে। তো চাওক আৰু ভিউটো একদম আল্টিমেট ভিউ, একদম পুৰা একদম ৰাতিপুৱাৰ একদম। এতিয়া ছানৰাইজ আহিব, অলপ পিছত ছানৰাইজটো যদি উঠে তো ভিডিঅ' বনাই কিনে যাম, আৰু বেছি দেৰি নকৰোঁ। আৰু আমি ওলাব লাগিব সৰুবলৈ। তো ছানৰাইজটো চাওঁ কিমান টাইম লাগে ওলাতে, না নোলাব পাৰে, যিহেতু ঠাণ্ডা দিন নোলাব পাৰে। তো চাওঁ কি হয়। চাওক না গাইছ, কি আল্টিমেট লাগি আছে। এইফালেদি মই এইফালে ভিডিঅ' কৰিছিলোঁ, এতিয়া এইফালেদি আহিলোঁ। চাওক না কি আল্টিমেট, তলত গৈ ডাইৰেক্ট চেছ। মই জানো এইকাৰণে ঘৰতে আছোঁ। আৰু সেইফালে পাহাৰ আছে, তো ইয়াতে বহি আছোঁ আমি এতিয়া। তো এতিয়া আমি 7টা বাজিব, এতিয়া ওলোৱা নাই ছানৰাইজ, কি হয় চাওক। খালি চবফালে ধোৱা মানে কি কুঁৱলী চাৰিওফালে, মানে কি এতিয়ালৈ ওলাই নাই। চাওঁ অলপ টাইম, আৰু যদি ওলালে নোলালে আৰু ওলাই দিম আৰু ইয়াৰ পৰা। আৰু বহুত দূৰ নামিব লগা আছে, এই তললৈ যাব লাগিব, লগা আছে। তাতে চাৰ্জ দিব লাগিব, স্কুটিখন তেল ভৰাব লাগিব। তো বহুত কাম আছে, চাহ খাব লাগিব। ডাইৰেক্ট ওলাই দিম আৰু বেছি দেৰি কৰি দিলে ঘৰত চিন্তা কৰি থাকিব। ডাইৰেক্ট ওলাই দিম আৰু অলপমান চাওঁ কি হয়। তো আমি জাষ্ট
নামি আহিলোঁ তলত মানে কি 8টা বাজি গ'ল মানে ছানৰাইজটো ওলাই নাই মানে সূৰ্য ওলাই নাই এতিয়ালৈ তো ভাবিলোঁ কি নাই আজি নোলায় কাৰণ ঠাণ্ডা দিন যিটো সবফালে কুঁৱলী 10টা 11টা মানতে ওলাই প্ৰায় বেছিভাগ তো ভাবিলোঁ নামি আহোঁ দেৰি হ'ব আৰু আমি আহিব লাগিব পিলপিলি লৈ পিলপিলিত চাৰ্জো নাই চাৰ্জ দিব লাগিব আৰু আহি বঙাইগাঁও তো ডাইৰেক্ট ওলাই আহিলোঁ তলত তো ডাইৰেক্ট যাম এতিয়া বঙাইগাঁও তাতে চাৰ্জ দিম তো বেছি ভিডিঅ' নকৰোঁ আৰু আজি ভিডিঅ'টো এটা যদি লাইক ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাইছোঁ ধামাকা একদম